सेंगाजाराव गणतान्त्रिक सुरक्षा मन्चनि 11थि गायसनथाय सान फालिथाय मिसिं सिलाफोथार आरो जनाय जिल्ला कमिटिनि 4थि 3 बोसोरारि आरो सेंगाजार आन्चलिक कमिटिनि 3थि 3 बोसोरारि जथुम्माया साननैनि हाबाफारिजों जोबनानै थांबाय। जोबथि साननि गेवलां मेलाव गाहाय आलासि महरै बाहागो लाफैदोंमोन जिएनएसएमनि आफादगिरि जारिमिन नार्जारि, लोगोसेनो थांखि जानाय बुंथिगिरि महरै जिएनएसएमनि गाहाय नेहाथारि तुलन सनवाल, हांख्रायजानाय आलासि महरै इउबिपिअनि आफादगिरि मनरन्जन बसुमतारी, जिएनएसएमनि बोसोनगिरि कालु दास, जिएनएसएमनि मासिगिरि लालबाबु जादव, मिसिं अट'नमास काउन्सिलनि मावफुं सोद्रोमा मलेन्द्र नार्जारि, माननि आलासि महरै धेमाजि जिल्ला एबसुनि आफादगिरि लकेन बसुमतारी, इउबिपिअनि आफादगिरि रातिराम बसुमतारी, जनाय जिल्ला टिएमपिकेनि आफादगिरि कान्दा तायें, धेमाजि जिल्ला भोजपुरि परिषदनि आफादगिरि देबानन्द सिंह, समखं गामि पन्चायतनि आफादगिरि सुकुराम ब्रह्म बिथांमोना बाहागो लाफैनानै जाफुंसार खालामफैदोंमोन। गुबुन फारसेथिं गेवलां मेलनि गेजेरजों बिकेडब्लिउएससिनि गाहाय मावफुं सोद्रोमा मिहिनीश्वर बसुमतारीया बाहागो लानानै गावनि बिबुंथियाव ओरैबायदि बुङो। আমাৰ সমস্যালৈ খেলিছে, আমাৰ লগত চৰকাৰে আমাৰ লগত খেলিছে। চবে ইয়াৰ কাৰণে প্ৰত্যুত্তৰ দিবৰ কাৰণে চিন্তা কৰিবলৈ সময় আহিছে, সময় গৈ আছে, কাকো ৰৈ থকা নাই। এই সময় থাকোঁতে আমি যদি সজাগ সচেতন হ'ব নোৱাৰে, আমাৰ বিপদ কিন্তু অনিবাৰ্য। আজিৰ দিনত কি হৈ আছে, পিজিআৰৰ নামত এভেকশ্যন কৰিবলৈ কেতিয়াবা যিটো আৱাজ বা নটিচ আহে, ইয়াতনো আৰু কিবা পিজিআৰ আছে জানো এতিয়া? নিশ্চয় নাই। চব মানুহ এতিয়া ফৰেষ্টৰ নামত, ফৰেষ্ট ৰিজাৰ্ভৰ নামত এভেকশ্যন কৰা যিটো চৰকাৰৰ নটিচ জাৰি কৰা, এইবোৰ মানে সময় আমাক চিন্তনীয় কৰি আৰু পাৰ্ক পইণ্ট দি এইটো প্ৰতিৰোধ কৰিব পৰা হ'ব নোৱাৰে আৰু নহয়ে। আমি দেখিবলৈ পাইছোঁ কিমান বা আমি কিনিছিলোঁ, কালেকশ্যন কৰিছিলোঁ, তাত বেম্বু স্পট দিয়া হ'ল, প্ৰতিৰোধ হৈছেনে? নিশ্চয় হোৱা নাই। আৰু পাৰ্ক ফাইন দিয়া হৈছে, বহুত হাজাৰ পাৰ্ক ফাইন নদীত মানে গাড়ী দিয়া হৈছে। ব্ৰহ্মপুত্ৰ নদী ইমান দ নদী, ইয়াত মানে 12 ফুট যি পাৰ্ক পাইন এইটো পেলাই দিয়া হয়, সেইটোৰ লগত ব্ৰহ্মপুত্ৰ নদী আমি প্ৰতিৰোধ কৰিব পাৰোঁ জানো? পৰা নাই। বগীবিল যেতিয়া আমি যোৱা হয়, বগীবিল দলং ওচৰত যিটো ইস্পাত দি মানে মথাউৰি নিৰ্মাণ কৰা হৈছে, ডিব্ৰুগড় ছাইডত যিটো ইস্পাত দিয়া হৈছে, আমাৰ ইয়াত কেলৈ দিব নোৱাৰে? আমিতো সেইটোকে মানে কৈ আছোঁ, আৱাজ দি আছোঁ যে এনেকুৱা ইস্পাত দিব লাগে। বগীবিল নদী যেনেকুৱা বা ব্ৰহ্মপুত্ৰ নদীক যেনেকুৱা মথাউৰি দিয়া হৈছে, শক্তিশালী মথাউৰি, এনেকুৱা মথাউৰি ইয়াত দিব পৰা ব্যৱস্থা কেলৈ চৰকাৰে কৰি দিয়া নাই? এবাৰ প্ৰশ্ন আহি যায়। মইতো ক'বলৈ বিচাৰোঁ, মোৰ চিন্তা, যদি এনেকুৱা সমস্যা, যি সমস্যাই আমাৰ কাৰণে ভয়ানক সমস্যা, আজি নদী বান্ধ কৰা সমস্যাৰ কাৰণে আমাৰ ইয়াত জীয়াই থকাটো ভাবুকি সৃষ্টি কৰিছে। আমি বৰ ইয়াতে জীয়াই থাকিব লাগিব, ইয়াতে আমি আমাৰ ল'ৰা ছোৱালী ঘৰ সংসাৰ আমি ইয়াত পাতি থাকিবই লাগিব, ইয়াতে মানে সুখ শান্তিৰে আমি জীয়াই থাকিবলৈ পাব লাগিব। लोगोसेनो गणतान्त्रिक सुरक्षा मन्चनि दैदेनगिरिया खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो। नागरिकসকলক যদি সুৰক্ষিত কাম নকৰে, তেতিয়াহ'লে আমি চৰকাৰ পক্ষত নাথাকিম বুলি, আমি চৰকাৰৰ লগত চামিল নহ'ম বুলি ভাবিছোঁ। গতিকে আমি এতিয়াৰে পৰা এই ধেমাজি জিলাত যিমানখিনি নদী উপনদী আছে, এই নদী উপনদীসমূহৰ যি বান গৰাখহনীয়া সমস্যা, সেই সমস্যাৰ ওপৰত মাত মাতি যাম আৰু চৰকাৰক তাৰ কাৰণে আমি পেৰেছ দিবলৈ, এচা দিবৰ কাৰণে আমি এই অক্তিয়ালী এটা সংগঠন আমি গঢ় লৈ উঠিছোঁ। ডেলিগেট সেশন হৈছিলে, সেইটো ডেলিগেট সেশনৰ কি প্ৰস্তাৱ গ্ৰহণ কৰিলে? আমি এই ডেলিগেট সেশনৰ প্ৰস্তাৱটো আমি বিশেষকৈ আমি এতিয়া ৰাজহুৱা কৰিব বিচৰা নাই আজি এতিয়া, যিহেতু আমাৰ ডেলিগেট সেশনত
যিজন আমাৰ উপ সভাপতি আছে সভাপতি আছিলে তেখেতে নথকাৰ কাৰণে কিছু অলপ বিসংগতি ঘটিছিল তথাপিতো আমি দুটামান আমি প্ৰস্তাৱ লৈছোঁ পোনপ্ৰথমতে যিহেতু লকডাউন হোৱাৰ কাৰণে আমাৰ কিছুমান সমিতি অলপ নিষ্ক্ৰিয় হৈ থাকি গ'ল 2 বছৰ জুৰি এই নিষ্ক্ৰিয় হৈ থকা আঞ্চলিক সমিতিবিলাকক পূৰ্ণাংগ শক্তিশালী কমিটি হিচাপে আমি পুনৰ ৰূপান্তৰিত কৰিম বুলি এতিয়া এটা প্ৰস্তাৱ লৈছোঁ আৰু গোটেই ধেমাজি জিলাৰ যিমানখিনি আঞ্চলিক কমিটি আছে তেখেতসকলক বা এওঁসকলক আমি পূৰ্ণাংগ কমিটি পুনৰ গঠন কৰি আমাৰ এই ধেমাজি জিলাৰ এই GNSM সংগঠনটোক পুনৰ শক্তিশালী কৰি গঢ়ি তুলিম বুলি আমি প্ৰস্তাৱ লৈ আছোঁ।